হাইস্কুল মেথমেটিক্স এণ্ড ছায়েন্স সলিউশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত নৱম মানৰ গণিতৰ চতুৰ্ভুজ পাঠটোৰ অনুশীলনী ৮.১ৰ ১২ নম্বৰ অংকটো আলোচনা কৰিম। ইয়াত মই প্ৰশ্নটো লিখি থৈছোঁ, ABCD এটা ট্ৰেপিজিয়াম, ইয়াৰ AB সমান্তৰাল CD আৰু AD ইজ ইকুৱেল BC। দেখুওৱা যে এংগল A ইজ ইকুৱেল এংগল B, ২ নম্বৰত এংগল C ইজ ইকুৱেল এংগল D, ৩ নম্বৰত ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ BAD, ৪ নম্বৰত কৰ্ণ AC সমান কৰ্ণ BD। এতিয়া আমি সমাধানটো কেনেকৈ কৰিলোঁ চাওঁ। আমি সমাধানটো কৰিবৰ কাৰণে এটা অংকন কৰি ল'ব লাগিব। অংকনটোত কি কৰিছোঁ, AB বাহুটো E বিন্দুলৈ বহাই দিছোঁ আৰু ADৰ সমান্তৰালকৈ আৰু সমানকৈ CE অংকন কৰিছোঁ। তেতিয়াহ'লে ADCEটো এটা সামান্তৰিকলৈ পৰিৱৰ্তন হ'ব, কাৰণ এইটো এটা চতুৰ্ভুজ হৈ গ'ল আৰু চতুৰ্ভুজৰ AD আৰু CE বিপৰীত বাহু, য'ত AD সমান CE লগতে AD সমান্তৰাল CEও। এতিয়া ইয়াত আমি চাওঁ AD টো CEৰ সৈতে সমান অংকন মতে, আকৌ AD BCৰ সৈতেও সমান প্ৰশ্ন মতে। গতিকে ইয়াৰ পৰা আমি কি পাব পাৰোঁ, দুইফালে AD আছে, এইফালে CE, এইফালে BC আছে, গতিকে CE আৰু BCও সমান হ'ব। এতিয়া ত্ৰিভুজ BCEত কি হৈ গ'ল, BC আৰু CE দুটা সমান বাহু, অৰ্থাৎ এইটো সমদ্বি বাহু ত্ৰিভুজ হৈ আছে। গতিকে সমদ্বি বাহু ত্ৰিভুজত দুটা কোণ সমান হয়, সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয় ত্ৰিভুজৰ উপপাদ্য মতে। গতিকে এই কোণটো আৰু এইটো কোণ এংগল CBE কোণ আৰু এংগল CEB কোণো সমান হ'ব, এইটো আৰু এই কোণটো। এতিয়া আমি কি পাম, এংগল A প্লাছ এংগল CEB ইজ ইকুৱেল 180 ডিগ্ৰী। কিয় হ'ব, এই ছবিটো চোৱা, এডাল AD, এডাল CE, যাক এডাল ছেদকে ছেদ কৰিছে AE। এতিয়া এই সমান্তৰাল ৰেখা দুডালক এডাল ছেদকে ছেদ কৰোঁতে এই দুটা হৈছে ছেদকৰ একেফালে থকা অন্তঃকোণ। গতিকে ৰেখা আৰু কোণ পাঠটোত আমি এটা উপপাদ্য পাইছিলোঁ যে দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হয়। গতিকে সেই উপপাদ্যটোৰ মতে এংগল A প্লাছ এংগল CEB ইজ ইকুৱেল 180 ডিগ্ৰী হৈছে এই দুটা অন্তঃকোণ। ইয়াত এইটো আৰু এইটো, এই ছবিটোকে মই ইয়াত বেলেগে আঁকি দেখুৱাইছিলোঁ। এতিয়া CEBৰ জেগাত আমি কি পাতিব পাৰোঁ, এইটোৰ পৰা চোৱা, এইটো এক দি থোৱা আছিলে, আমি তাৰ সলনি পাতিব পাৰোঁ এংগল CBE। গতিকে ইয়াত একৰ পৰা এইটোৰ মান পাতি দিছোঁ CEBৰ জেগাত CBE বুলি। এতিয়া আকৌ আমি যদি চাওঁ এংগল B, এই কোণটো এংগল B আৰু এই কোণটো, এই দুটা কোণ যোগ কৰিলে কিমান হয়, 180 ডিগ্ৰী হয়। এই গোটেই কোণটো সৰল ৰেখাত আছে, সৰল কোণ। গতিকে এইটো এটা আমি পালোঁ, এইটো 3 নম্বৰ দিছোঁ। এতিয়া 2 আৰু 3 যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে এংগল A প্লাছ এংগল CBE ইজ ইকুৱেল এংগল B প্লাছ এংগল CBE হ'ব। দুইফালৰ পৰা CBE কটা গ'ল, থাকিলে এংগল A ইজ ইকুৱেল এংগল B। এতিয়া দুইটোৰ প্ৰমাণ কেনেকৈ কৰিম আমি চাওঁ। একৰটো প্ৰমাণ আমাৰ হৈছে, আমি যদি এই চিত্ৰটো চাওঁ, এংগল A প্লাছ এংগল D, এই দুইটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব। এনেধৰণৰে আছে, ইয়াত AD আৰু এইফালে আছে BC হ'ল। ইয়াত AB আৰু CD সমান্তৰাল, য'ত AD ছেদক হৈ আছে। গতিকে এইটো কোণ আৰু এইটো কোণ কি হ'ব, ছেদকৰ একেফালে থকা অন্তঃকোণ। গতিকে এই দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব। ইয়াত এইটোৱে লিখিছোঁ। আকৌ এইফালে B আৰু C কোণৰ সমষ্টিও 180 ডিগ্ৰী হ'ব। এই ছবিটো মই এইকণতে আঁকি দেখুৱাইছোঁ। এইফালে AB, এইফালে CD, ABCD। ইয়াত এইটো কোণ আৰু এইটো কোণ ছেদকৰ একেফালে থকা অন্তঃকোণ, এডাল সমান্তৰাল ৰেখা ট্ৰেপিজিয়াম বুলি আমাক ইতিমধ্যে কৈয়ে দিছে, য'ত AB সমান্তৰাল CD বুলি কৈ দিছিলে। গতিকে এইটো কোণ আৰু এইটো কোণ যোগফল 180 ডিগ্ৰী হ'ব, কাৰণ ছেদকৰ একেফালে থকা অন্তঃকোণ। এইটো 5 নম্বৰ দিছোঁ। এতিয়া 4 আৰু 5ৰ পৰা আমি পাওঁ এংগল A প্লাছ এংগল D ইজ ইকুৱেল এংগল B প্লাছ এংগল C। এতিয়া এইটো শাৰী মনত ৰাখিবা, এংগল A প্লাছ এংগল D ইজ ইকুৱেল এংগল B প্লাছ এংগল C। এতিয়া এংগল A প্লাছ এংগল D ইজ ইকুৱেল এংগল B প্লাছ এংগল C আছিলে, ইয়াত Bৰ জেগাত এংগল A লিখিব পাৰোঁ, কাৰণ চোৱাচোন এংগল Bটো এংগল Aৰ সৈতে সমান। গতিকে ইয়াত আমি এংগল A লিখিলোঁ আৰু দুইটা ছাইডৰ পৰা এংগল A কটা গ'লে থাকিব এংগল D ইজ ইকুৱেল এংগল C। আমাৰ 2 নম্বৰ প্ৰমাণটো ইতিমধ্যে হৈছে। এতিয়া 3 নম্বৰ প্ৰমাণটোলৈ যাওঁ। 3 নম্বৰ প্ৰমাণটোক আমাক কৰিবলৈ দিছিলে ত্ৰিভুজ ABC, ABC ত্ৰিভুজটো আৰু ABD ত্ৰিভুজটো, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব। চিত্ৰত আমাৰ এই ত্ৰিভুজ দুটা অংকন কৰা নাছিলে,
আমি কি কৰিব লাগিব নিজে এইটো ত্ৰিভুজ দুটা অঙ্কন কৰি ল'ব লাগিব ইয়াত মই লিখি দিছো সেইকাৰণে AC আৰু BD অঙ্কন কৰা হ'ল AC আৰু BD নিজে অঙ্কন কৰি লোৱাৰ কাৰণে লিখি দিব লগা হৈছে এতিয়া ত্ৰিভুজ ABC আৰু ABD ৰ পৰা কি সমান পাম AD বাহুটো BC বাহুৰ সৈতে সমান এংগল A টো এংগল B ৰ সৈতে সমান ইতিমধ্যে আমি প্ৰমাণ কৰি আহিছো আকৌ AB দুইটা ত্ৰিভুজতে থকা সাধাৰণ বাহু গতিকে বাহু কোণ বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব এতিয়া যেহেতু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম কোনটো ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজটো সৰ্বসম গতিকে ইয়াৰ অনুৰূপ অংশবিলাক অৰ্থাৎ দেখিবলৈ একে অংশবিলাক দুইটা ত্ৰিভুজতে সমান হ'ব এতিয়া ইয়াত চোৱাচোন AC বাহুটোৰ সৈতে ABC ত্ৰিভুজৰ AC বাহুটোৰ সৈতে এই ত্ৰিভুজত কোনটো দেখিব লাগে DB দেখিব লাগে বা BD দেখিব লাগে গতিকে AC সমান BD হ'ব কাৰণটো কাষত লিখি দিছো যিহেতু ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD এটাকে AC সমান BD CPCT বুলি লিখিছো ইয়াৰ অৰ্থটো হৈছে corresponding part of the congruent triangle congruent মানে সৰ্বসম ইংৰাজীত congruent বুলি কোৱা হয় অৰ্থাৎ আমি ক'ব পাৰো কৰ্ণ AC সমান কৰ্ণ BD ABCD এটোত কি হৈছে AC আৰু BD কৰ্ণ হৈ আছে গতিকে ইয়াত আমি কৰ্ণ শব্দটো লগাই দিব পাৰো থ্যাংক ইউ